এনেধৰণে জাঙিয়া বেংগুৰ এনেধৰণে জাঙিয়া মানে ছোৱালীসকলক কৈছো সোনকালে বিয়া নাপাতিবা নহলে মোৰ নিচিনা কেনেকে মানুহজনলে গৰম পানী কৰি ল'লোঁ, কাঁহী বাতিখিনি ধুই ল'লোঁ। ৰাতিপুৱা 7টা বাজিছে, মানুহজন ডিউটিলৈ যাব, গতিকে এয়া চাহ বনাই দিলোঁ, লাল চাহ লগতে বিস্কুট এপেকেট। এয়া মানুহজন গাড়ী উলিয়াই লৈছে আৰু এয়া গৈছেগৈ। বাই বাই। দেখিছেনে মোৰ মুখৰ অৱস্থা একদম সাংঘাতিক হৈ আছে। কালি বহুত বেছি মাথা বিষ হৈ আছিল মোৰ, আজি ভাল পাইছোঁ। ৰাতিপুৱাই ভাবিলোঁ কাপোৰকেইটা ধুই দিওঁ, এইকেইদিন ঠাণ্ডা হৈ আছে, বতৰবোৰ বেয়া যে, সেইকাৰণে মানে ডিউটিলৈ যোৱাৰ আগত কাপোৰখিনি ধুই থৈ যাওঁগৈ, তেতিয়া শুকাই থাকিব। সেয়েহে মই আহিলোঁ কাপোৰ ধুবলৈ। এয়া কাপোৰবোৰ ধুই লৈছোঁ লাহেকৈ। ভাবিছিলোঁ বিয়া পাতি পিনে অকণমান সুখ হ'ব, আৰাম হ'ব, কাপোৰ ধু, ভাত বনা, চাহ বনা, কি কয় এইবোৰ সাৰিব লাগে, চটবোৰ সাৰি থাক, ভাত বনাই খুৱাব লাগে, টিফিন ভৰাব লাগে, নিজৰ আকৌ ৰেডি হ, গা পা ধু, এগালমান কাম থাকিব, ঘৰক টাইম দিব লাগিব, ডিউটিৰে টেনচন, ঘৰৰ টেনচন, ৰুমৰ টেনচন, বেমাৰ আজাৰ আছে, কাপোৰ ধুই ধুই মৰি থাক, কাপোৰকে ধুই থাক। ভালেই হৈছে, ভাবিছিলে চাবোনডোখৰ ভাল হৈ আছে, চাবোনৰো অৱস্থা এইডোখৰ চাবোন অৱস্থা নাই দেই। এতিয়া মতা ভাগত এইবোৰ জাঙিয়া উপায় নাই আৰু ধুই থাক, এতিয়া কাপোৰ ধুই থাক না বোলে মই যিদিনাখন ফুৰাবলৈ নিছে এইবোৰ ঠাণ্ডাই নাই কাৰো, অকল ঘৰৰ কামকে কৰি থাক, ঘৰৰ কামকে কৰি থাক, ভালকে ভাত সাজো খাব নাপাওঁ, অকল দৰৱ দিয়া চব্জি, অকল দৰৱ দিয়া, গোটেইবোৰ দৰৱ দিয়া চব্জি। কেতিয়াবা নিজৰ ওপৰতে খং উঠে, বহুত খং উঠে, উপায় নাই খং উঠিলে কি কৰিম, লাগি থাকা এয়া লাগি থাকা। সেইকাৰণে ছোৱালীসকলক কৈছো সোনকালে বিয়া নাপাতিবা নহলে মোৰ নিচিনা কেনেকে এয়াই কৰিব লাগিব। এনেধৰণে জাঙিয়া বেংগুৰ ধুই থাকিব লাগিব, এনেধৰণে জাঙিয়া চোলা পেণ্ট গোটেইখিনি ধুব লাগিব। যদি কাপোৰো নুধুৱে, মাইকীয়ে কাপোৰ নুধুৱে তেনেকে কব, ধুই থাকা, লাগি থাকা, এতিয়া ধুই থাক, মই পাবও লাগে। বৰ একদম বিয়া পাতো কৈ আছিলো নহয়, বিয়া পাতি পিনাই এয়া ভাব এয়া ধুই থাক, খুব চখ লাগিছিলে মকটো নাজানো টেনচনৰ জহতে। সেইকাৰণে ছোৱালীসকলক কৈছো সোনকালে বিয়া নাপাতিবা দেই, নহলে মোৰ নিচিনাকে ডিউটিও কৰা, ঘৰো চম্ভালোৱা, ভাতো বনোৱা, কাপোৰো ধোৱা, এফালৰ পৰা মাথা মাৰিব লাগিব। সেইকাৰণে সোনকালে বিয়া পাতিব নালাগে দেই। ভালে কৰিছে চুমি বুঢ়াহঁতে অকণমান দেৰিকে বিয়া পাতিছে, ভালেই কৰিছে। সিহঁতে লাইফো কেৰিয়াৰ বনালে, ছাকচেছ হৈছে, লাষ্টত ডাঙৰকে বিয়াও পাতিছে। এনেকেহে কৰিব লাগে মানুহে। এতিয়া মই পাইছোৱেই ধুই হৈ গ'ল, লগতে আকৌ মোৰ শ্বৰ্টখনো সাৰিব আছে, ফটাফট কাপোৰখিনি ধুই ল'লোঁ। অকণমান ওখ হ'ব লাগে, এতিয়া টেনচন নাই। কি খবৰ সকলোৰে, ভালনে? আশা কৰোঁ চবৰে ভাল। আৰু মোৰো দেখিছে নহয় জানো, মই এয়া ডিউটি যোৱাৰ আগে আগে এগালমান কাম কৰি লৈছোঁ, সময়ে নাপাওঁ। আজিকালি ঠাণ্ডা দিন যে বৰষুণ দি দিয়ে বা
ডিউটিও কৰি থাকোঁ ন, ইমান ভাগৰ জিগৰ লাগে, ডিউটি কৰোঁ, আকৌ ভাত পানী বনাওঁ, ইমানখিনি কাম মেনেজ কৰি পিনে ডিউটি টেনশ্যন আছে, ঘৰৰ টেনশ্যন আছে, সকলোখিনি মই মেনেজ কৰোঁ। মানে ফুৰাব যে নিনিয়ে, অকণমান যে মোক মানুহজনে টাইম নিদিয়ে, সেইকাৰণে মই ভিডিঅ' যোগেদি আজি সোমোৱাই দিছোঁ, চাব নহয় যেনিবা নিদিয়ে। ষ্টেপবোৰ সাৰি দিছোঁ, সপ্তাহত 3-4বাৰকৈ সাৰিবই লাগে, বহুত বেছি ধূলি হৈ যায়, গতিকে পটাপট মই সাৰি ল'লোঁ ইয়াৰ ষ্টেপবোৰ। মই বিট আৰু আলুগুটি ভজা পটল ফ্ৰাই বনাম, সেয়েহে বস্তুখিনি আনি লৈছোঁ। মই মানে কটাবোৰ আৰু নেদেখুৱাওঁগৈ আৰু, কটাবোৰ দেখাই নাথাকোঁ, দেৰি হৈছে ডিউটিলৈ, ফটাফট কাটোঁ আৰু মানে ভাজোঁ সোনকালে, দেৰি হৈছে, টিফিন ভৰাবও আছে, আকৌ গা ধোৱাই নাই, গা ধুবগৈ লাগে, পটাপট কাটি লওঁ। এয়া মই বনালোঁ বইল দালি, দেখিছেনে কেনেকৈ এইবোৰ একদম পূৰা লাগি গৈছে, চিটি মানে বহুত কেইটা বেছি হৈ গ'ল, সেয়েহে একদম মানে অৱস্থা নাইকিয়া হৈ গ'ল কুকাৰটো। এয়া মানুহজনৰ কাৰণে টিফিন ভৰালোঁ, মোৰ কাৰণে টিফিন ভৰালোঁ। ইয়াত আছে বিটৰুট আলু ভাজি, তাৰপিছত দাইল ভাত, মোৰ আকৌ 3টা ভাত ভাজি দাইল অকণমান সোমাই ল'লোঁ, আৰু এতিয়া মই পটাপট ভৰাই লওঁ বেগত। এইটো মোৰ ডিউটি বেগটো, এয়া মই বেগত ভাত ভৰাই ল'লোঁ, পানী ইয়াত থৈ ল'লোঁ। মই যাবলৈ একদম জেকেট পিন্ধি লৈছোঁ, কাৰণ আজি বুলি নহয়, এইকেইদিন বহুত ঠাণ্ডা, সেয়েহে মই ধুনীয়াকৈ জেকেট পিন্ধি লৈছোঁ এয়া। আৰু মই যে দেখুৱাইছিলোঁ জাবৰখিনি, এতিয়া নেপেলাওঁ আৰু, জাবৰখিনি একদম লেট হৈ গৈছে। আৰু এটা কথা, মোৰ ভাগৰ ছেকেণ্ড ইউটিউব চেনেল এটা আছে, প্ৰিয়ংকা কোঁৱৰ ব্লগ বুলি, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ পিনে চাব পাৰে, আৰু তাত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। তেতিয়াহ'লে এতিয়া মই ডিউটিলৈ যাওঁ, আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব নাপাহৰিব। আৰু মই আজিৰ ডেইলি ব্লগটো মই শুই উঠাৰ পৰা মই ডিউটি যোৱালৈকেহে দেখুৱাইছোঁ। মোৰ ডিউটি 11টা বজাত হয়, আৰু এতিয়া 10:48, ইমান ডোখৰলৈকেহে দেখুৱাইছোঁ। আৰু পিন্ধিলে বৰ দিগদাৰ হয় এনেকৈ উঠাবলৈ। সেয়া মানুহজন ৰখি আছে আহিবলৈ, মানে মোক নিবলৈ আহিছে, পিন্ধিলে বুলি ওলালোঁ। আৰু আকৌ এতিয়া ডিউটিত গৈ গালিয়ে খাওঁ নে কি খাওঁ নাজানো, আৰু আজি দিনটো কেনেকুৱা যায়। আপোনালোকৰ দিনবোৰ কেনেকুৱা গৈ আছে ক'বচোন। আমাৰ এইপিনে ঠাণ্ডা কিন্তু বহুত পৰিছে।